স্বাগতম জনাইছোঁ সকলোকে। আমি গৈ আছোঁ বিয়া যোৰহাটত। আজি আমাৰ মিষ্টাৰ মনালত বিয়া মানে বিয়া হৈ গ'ল, আজি ৰিচিপশ্যন দিব। ৰিচিপশ্যন আছে আজি, তালৈ গৈ আছোঁ মিষ্টাৰ মই আৰু আজি কোনো নাই লগত, ল'ৰা ছোৱালী স্কুল গ'ল, কলেজ গ'ল। প্ৰেজেণ্ট এটা লৈ আহিছোঁ বজাৰখনৰ পৰা। এই গাড়ীখনৰ বডিটো মিষ্টাৰে বনোৱা, তাকে মোক দেখুৱাইছে, ময়ো আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ। হে প্ৰভু কৃপাময় পুৰা দয়াময়। একেলেঠাই বিয়া আছে ন, কবিতা বিয়া আছে, ওচৰতে আছে বিয়া খোৱাতহে যোৱা আৰু প্ৰেজেণ্ট দি। সম্বন্ধ আমাৰ বিয়া হয় নহয়, গাঁও একে নিজৰে আৰু মামীজনী বংশ বাইদেউ হয়। বাইদেউ কি মাৰি মাৰি দিব হেৰি নহয়, তেওঁ যেনিবা কি কবি এতিয়া, কোনফালৰ পৰা কি কবি। চিনি পোৱা নাই এই ডাঙৰকে অনা নিয়া কৰা, মোতকে ডাঙৰকে। এতিয়া ঘৰ কোনটো? দেখুৱা ঐ পাই এইগিলাচ ফটো বটি দেখুৱাব লাগিব। আমাক নালাগে, হ'ব আমাক নালাগে। বিয়াত আহিছিলোঁ মামী তোমাৰ নামটো কৈ দিয়া। মোৰ হেৰি ডক্টৰ গুচি গৈ অঁ মামী লগলৈ মামিলে গোটেই বহু পাম না না নিজৰ ঘৰ মানে বাইদেউ বুলিব লাগিব। বইতাক কি বোলে আপোনাক? মই খুৰী বুলিব লাগে। আজি নাই দৰা মাক কয়। কি নাম আছিলে আপোনাৰ? কান্দুৰি বুলি কয়। কান্দুৰি আমাৰ মই আগতে ধুনাকি বুলি কয়। বটিক দেখুৱামগৈ দেই। অঁ দেখুৱাবগৈ। ইয়াতে ন ঘৰ কান্দুৰি নাম ন? মোক বটিক দেখুৱামগৈ। এয়া আমাৰ মিষ্টাৰৰ ভনীয়েক হয়, তাই যোৰহাটতে থাকে, আমি বিয়াতে লগ হৈছোঁ। যোৰহাটত বিয়া খাই ঘৰলৈ আহি আছোঁ। এতিয়া গোলাঘাট পামগৈ। এতিয়া গোলাঘাট সোমালো ন আমি? বৰজান পাৰ পাম নাই? কমাৰপৰা পালি। আমাৰ লগত আহিছে আমাৰ ভিনদেউ, ৰঙাজানত থাকে। এয়া যাওঁতে আকৌ বাছত গ'ল, এয়া আমাৰ লগত আহিছে। ভিনদেউ আমাৰ ঘৰত থাকি যাব নি দেই? হা কি মোৰ
থাকি যাব পাৰি ওচৰতে কালি ৰাতিপুৱা খোজকাঢ়ি গৈ মৰ্ণিং ৱাক কৰি মৰ্ণিং ৱাক কৰি গৈছে বাৰু কালি ৰাতিপুৱা এয়া মোৰ নিজে বাচি লোৱা কাপোৰে বিয়াখলৈ ওলাইছোঁ কেনেকুৱা হৈছে ক'বচোন কমেণ্টত জনাব দেই কেনেকুৱা লাগিছে মই নিজে ফোন কৰি দিছোঁ এবাৰ পিন্ধিলোঁ এতিয়া আজি মোৰ দুবাৰ হৈছে আজি বিয়ালৈ আহিছে আমাৰ পোৱালিটো এয়া মিষ্টাৰ গাড়ী চলাই আছে আহিছে আমাৰ 2 নম্বৰ ছোৱালী নীলাক্ষী হেনচোৱা গোলাঘাট জোনাকী নগৰতে বেয়া বেছি দূৰ নহয় বাৰু আজি আমাৰ পোৱালিৰ নাম স্কুলত মানস চেঞ্চুৱা ঘৰত মাতো পাপু বাবু ই বহুত লাজ কৰিছে সেইকাৰণে মাস্কখন মাৰি আহিছে বাই দেই আৰু কেমেৰাটো ফালে নাই চোৱা বাহিৰলৈ চাই চাই আহি আছে এখন বিয়াও গোলাঘাট ইটাখলিতে ঘৰৰ পৰা বেছি দূৰ নহয় তথাপিও মই সোনকালে আহিব নোৱাৰিলোঁ কাৰণ আমাৰ ঘৰত ভাগৱত পাঠ আছিলে অহা পলম হ'ল এতিয়া সকলো পানী তুলিবলৈ যাবলৈ ওলাইছে নমিতা